हेलो एवरीवन কি খবৰ ভিডিও বনাবলৈ একদম সময় নোহোৱা নিচিনা হৈছে অকনমান বুলি বনাও তথাপিও মানে কি ৰাতিপুৱা ইমান কাম হৈছে নহয় ইটো কামৰ মাজত আকৌ ৰিবকেয়া ছাতি তাতি লৈ আহিছো একদম ৰিবক স্কুলৰ পৰা আনিছো ভাত পানী বনাই খুৱাই পুৱাই আকৌ ৰিবক স্কুল আনা তাৰ পিছত অলপ সময় তাৰ লগত থাকিব লগা হৈছে তাৰ লগত ময়ো দৌৰিব লগা হয় যাওঁতেও দৌৰি দৌৰি আহোঁতেও দৌৰি দৌৰি একদম কিনো ক'ব কামবোৰ মৰমো লাগে টিকলুটোক খং উঠে কেতিয়াবা ঘৰ আহি পাই গ'লোহি ফ্ৰেছ হৈ এতিয়া মই ভাত খাবলৈ লৈছোঁ আৰু মোৰ কাৰণে মা ৰৈ আছিলে বাকী এওঁলোকেতো আগতেই খালে এতিয়া অকল মা আৰু মই খাইছোঁ খাই অলপ জিৰণি ল'ম তাৰপিছত আকৌ লগ পাই আছোঁ এনেকৈও বাৰু মানুহ হয়নে বাৰু কোন ফালৰ পৰা মানুহটো আছে ধৰিবই পৰা নাই ৰিম মাইনা আৰিম ইমান দেৰিলৈকে শুৱে নে উঠা চাও চাও গাৰুতে মুখখন ঢাকি থৈ নি উঠা ৰুমালখনে ঢাকি থওঁ উঠা আকৌ এনেকেনো বাৰু শুৱে নে এনেকে শুৱেনে বাৰু পুতলা মাহীঘৰত আছে বতৰ একেবাৰে ডাৱৰীয়া দেখিছেনে বাৰিষা বতৰ কোন সময়ত বৰষুণ দিয়ে কোন সময়ত ৰ'দ দিয়ে ধৰিবকে নোৱাৰি সেয়া বতৰ ডাৱৰীয়া দেখি আমাৰ ঘৰৰ মানুহখিনিয়ে ক'লে বোলে লুচি ভাজি খায় এতিয়া মই বনাওঁগৈ লুচি ভাজি নবনাওঁ আৰু কিবা এটা বনাই চাহ একাপ দিম এয়া চাওকচোন আগতে মই খানা বনাই একেবাৰে বেয়া পাইছিলোঁ মানে মাৰ ঘৰত থাকোঁতে একেবাৰে মাক মই অকণো সহায় কৰি দিয়া নাছিলোঁ বাৰু তাৰ ফলত এতিয়া মই ভুগিব লগা হৈছে মানে বহুত বেছি কাম কৰিব লগা হৈ গৈছে মোৰ ভাত ৰান্ধনি মানে খানা বনোৱাত বেছি আৰু মই এনেকুৱা ডাৱৰীয়া বতৰত আগতে একদম শুইহে বেছি ভাল পাইছিলোঁ মাক কওঁ আৰু মোক কিবা কিবি খাবলৈ দিবা আৰু মই এতিয়া লেপখন লৈ শুই থাকোঁ আৰু বৰষুণৰ মাত শুনিলে মোৰ লেপ লৈ শোৱাৰ অভ্যাসটো মানে একেবাৰে সৰুৰ পৰাই আছিল তাৰপৰা এতিয়াহে মানে লাহে লাহে কমি গৈছে সেইবোৰ দিনৰ কথা মনত পৰিলে দুখো লাগে বেয়াও লাগে কেতিয়াবা মালৈ মনত পৰি কি ক'ব উপায়ো নাই এয়া মোৰ আৰম্ভ হৈ গ'ল খানা এইফালে ফুলা ফুলা লুচি আৰু এইফালে বিলাহী টক বনাইছোঁ কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰিবচোন দেই মই মানে ভাল পাওঁ আৰু আমাৰ ঘৰৰ সকলোৱে ভাল পায় বিলাহী টক এইফালে বনাইছোঁ লুচি আজি বতৰ ঠাণ্ডা বহুত দিনমান খাইছে লুচি নবনোৱাই হ'লো মই ৰাতিপুৱাই ভাত খোৱা মানুহ আৰু ভতুৱা এইফালে আমি একদম ওলাইছোঁ ওচৰতে বাৰ্থডে এটা আছে খাই আহোঁ তাৰপৰা আপোনালোকক মই বাৰ্থডে দেখাম বাৰু কি হয় আমাৰ ৰিপৰ সমানেই অকণমানি টিকলা এটা তাকে এতিয়া ঘৰতে ৰুটি বাৰী খাই ল'লোঁ আকৌ এতিয়া কেনেকৈ তাত আৰু বাৰ্থডে খাওঁগৈ কি খাওঁ কি কৰোঁ আপোনালোকক সকলো দেখাই থাকিম চাই থাকিব আপোনালোকে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই নহ'লে বেয়া পাম কিন্তু আৰু সেয়া আমাৰ ৰিমাইনা চাওকচোন
ধুনু ধুনু লাগিছে নে আমাৰ দুটাক কৈ দিয়া ধুনু লাগিছে নে কৈ দিয়া ধুনীয়াকৈ থাকা কোনফালে যোৱা কাৰ ভাগৰ বাৰ্থডে খাবলৈ যোৱা এইফালে চাই পেলাই কোৱা গাইটো আমাৰ ল'ৰাটোৰ বাৰ্থডে খাবলৈ ওলাই গ'ল দেই মৰিবে পইচা এইফালে এটাই বাদাম খালে আমাৰ ৰিবাইট কৈছ নি একো ওলাই এইফালে একে বুলি কয় নহয় দেখিবলৈ চাওঁ আকৌ হয়নে নহয় একে বুলি কয় মানুহে আমাৰ ৰিবে আহি একদম বাৰ্থডে বয় চাইকেল চলাবলৈ লাগি গ'ল গুলচন দাদা চলাই দিয়া আকৌ অকণমান ঠেলি দিয়া পৰিবাচোন তুমি বাবা ৰিবাইটি পৰিবা আকৌ ভাল লাগিছেনে তোমাৰ ৰিবৰ ভাল লাগিছেনে পাপাক এখন আনিবলৈ ক'ব লাগিব এইফালে চাই দিয়া ৰিপ চাই দিয়া মোলৈ চোৱা মোলৈ ভাইটিয়ে জানে নাই এয়া খানা আৰম্ভ হৈ গ'ল সকলোৱে খোৱাত ব্যস্ত আমিও খাওঁ আৰু খাই বৈ সোনকালে যাওঁগৈ আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহোঁ বাই বাই